আজি এটা নতুন কথাৰে ভিডিঅ'টো আৰম্ভ কৰোঁ নে কি কয়? এবাৰ ভাবকচোন, আমাৰ জীৱনটো যদি ইমানেই বেছি ভাল লগা, তেন্তে আমি কেতিয়াও পৃথিৱীলৈ কান্দি কান্দি নাহিলোহেঁতেন। আৰু জীৱনটো যদি ইমানেই বেছি বেয়া লগা, তেতিয়া হ'লেও আমি পৃথিৱীৰ পৰা যোৱাৰ পাছত আমাৰ নিজৰ আপোনখিনিক কেতিয়াও কন্দুৱাই থৈও নগলোহেঁতেন। আমাৰ জীৱনৰ আটাইতকৈ মূল্যৱান বস্তু কি জানেনে? সেয়াই হৈছে সময় আৰু সম্পৰ্ক। সময় তেওঁকেই দিয়া উচিত যিজনে সময়ৰ মূল্য বুজে, আৰু সম্পৰ্কও সেইজনৰ লগতেই ৰখা উচিত যিজনে নিজৰ হাজাৰটা কামৰ ব্যস্ততাৰ মাজতো সম্বন্ধবোৰৰ গুৰুত্ব উপলব্ধি কৰিব পাৰে। জীৱনত বেয়া সময় অহাটো নিতান্তই প্ৰয়োজন, কিয়নো এনে বেয়া সময়বোৰে আপোনাক বা মোক নিজৰ প্ৰকৃত আপোনজনক চিনি পোৱাত বহুখিনিয়েই সহায় কৰে। হাজাৰজনৰ মাজত আমাক এনে কিছুমান আপোন মানুহৰ প্ৰয়োজন হয়, যিজনে আমি নথকাৰ সময়তো আমাৰ কিবা বেয়া আলোচনাত আমাৰ সপক্ষে থিয় হয়, যিজনে আমাৰ হাঁহি আঁৰৰ দুখ, খঙৰ আঁৰৰ মৰম আৰু মৌনতাৰ আঁৰৰ কাৰণবোৰক বুজি পায়। আপুনি যদি আনক একো দিব পৰা নাই, তেন্তে আনৰ পৰা কিবা পোৱা আশাও মনত পুহি নাৰাখিব, কাৰণ আমি সকলোৱে জানো পোহৰৰ অভাৱ ঘটিলে নিজৰ ছাঁটোৱেও যে লগ এৰি গুচি যায়। দিনৰ পোহৰত এনেকুৱা কিছুমান কাম কৰিব নালাগে যি কামে আপোনাৰ ৰাতি টোপনি অহাত বাধা জন্মায়, আৰু ৰাতি আন্ধাৰতো এনেকুৱা কিছুমান কাম কৰিব নালাগে যিয়ে আপোনাক দিনৰ পোহৰতো মুখ ঢাকি ফুৰিবলৈ বাধ্য কৰায়। জীৱনত পোৱা কিছুমান আঘাতে আপোনাক ভিতৰৰ পৰা শক্তিশালী কৰি তুলিব পাৰে। কিছুমান আঘাতে আপোনাক স্বাৰ্থপৰ মানুহখিনিৰ লগত আপোনাৰ পৰিচয় কৰাই দিব পাৰে। কিছুমান আঘাতে আপুনি কৰা ভুলবোৰক আঙুলিয়াইও দিব পাৰে আৰু বাস্তৱিকতাৰ লগত আপোনাক পৰিচয় কৰাই দিব পাৰে, যাতে আপুনি ভৱিষ্যতৰ বাবে সতৰ্ক হ'ব পাৰে। সেইকাৰণেই আঘাত জীৱনৰ এজন ডাঙৰ শিক্ষক, বুজিছে? এই আঘাত আপুনি ক'ৰ পৰা কেনেকৈ পাইছে সেইটো বিচাৰ্য বিষয় নহয়, কিন্তু সেই আঘাতে যে আপোনাক জীৱন যুদ্ধৰ এজন পাকৈত যুঁজাৰু ৰূপে গঢ়ি তুলিবলৈ সক্ষম হৈছে, সেইটোহে গুৰুত্ব কথা। ভুল বুজাবুজিৰ একমাত্ৰ সমাধান হ'ল দুই পক্ষৰ আলোচনা। যদি আপুনি বুজি পায় যে কোনোবাই আপোনাক এৰি চলিব বিচাৰিছে, যদি আপুনি বুজি পায় কোনো ঠাইত আপুনি থকা নথকা দুয়োটাই সমান, মই ভাবোঁ সেই ঠাইত ত্যাগ কৰাই আপোনাৰ বাবে উত্তম। সকলো কথাকে বুজিবলৈ সময়ৰ প্ৰয়োজন, কিন্তু ভুল বুজিবলৈ বেছি সময় অপেক্ষা কৰিব নালাগে। পৃথিৱীৰ আটাইতকৈ সহজ কামটোৱে হ'ল এজনে আনজনক ভুল বুজা, আৰু আটাইতকৈ টান কামটোৱে হ'ল নিজৰ অভিমানী মনটোক সলনি কৰা। যিয়ে আপোনাক অন্তৰৰ পৰা ভাল পাব, আপোনাৰ লগত এক সুসম্পৰ্ক ৰক্ষা কৰিবলৈ অন্তৰৰ পৰা চেষ্টা কৰি যাব, বুজিব, সেইজন ব্যক্তিয়ে কেতিয়াও আপোনাৰ ওচৰত মিছা নামাতে। সময়কো সলনি হ'বলৈ এটা নিৰ্দিষ্ট সময়ৰ প্ৰয়োজন। বতৰটোৱেও সলনি হোৱাৰ আগতে আমাক কিছুমান আগজাননী দিহে সলনি হয়, কিন্তু মানুহ সলনি হওঁতে কাষত থকাজনেও গম নাপায়। এজন মানুহৰ অন্তৰত কি চলি থাকে সেয়া গম পোৱাটো অসম্ভৱ। এজন লোকে শৰীৰত কিবা আঘাত বা দুখ পালে যিমান কষ্ট অনুভৱ কৰে, সেই কষ্টখিনি কিন্তু তেওঁ সুস্থ হৈ অহাৰ লগে লগে পাহৰিও পেলায়। কিন্তু কোনোবাই কৰা অপমান বা অন্তৰত দিয়া আঘাত সহজে পাহৰি যোৱাটো প্ৰায় সকলোৰে পক্ষেই অসম্ভৱ। কিছুমানে কয় সময়ে সকলো পাহৰাই পেলায়, কিন্তু মই ভাবোঁ সময়ে আমাক বৰ্তমান পৰিস্থিতিৰ লগত চুক্তিবদ্ধহে কৰায়। কাৰোবাক যদি মুখৰ এষাৰি মৰমৰ মাত দিব নোৱাৰে, তেন্তে তেওঁৰ বদনাম গাই নিজকে তললৈ ননমাব, কিয়নো এই গোলাকাৰ জীৱনটোত
কাক কেতিয়া কোন সময়ত আমাৰ প্ৰয়োজন হ'ব পাৰে আমি নিজেই গম নাপাওঁ। অহংকাৰ কৰি আনৰ বিষয়ে বা আনক বেয়া পাই কি কৰিব? ক্ষতি নিজৰহে হ'ব। সহযোগিতাৰ সমান সুখ ক'তো নাই। এটা কথা মনত ৰখা উচিত, আনক অকাৰণত কন্দুৱালে অন্য এজনেও আপোনাক কন্দুৱাই থৈ যাব। বিনা দোষত আনৰ অন্তৰত আঘাত সানিলে সেই একে আঘাত পাবলৈ আপোনাকো বহুত বেছি সময় নালাগিব। মৰম, স্নেহ, দয়া, ক্ষমা মানুহৰ এক অদৃশ্য অংগ। এইবোৰক নিজৰ জীৱনত ব্যৱহাৰ কৰিবলৈ শিকক। চাব আপোনাৰ জীৱনটো সকলোতকৈ সুমধুৰ হৈ পৰিব। কিয়নো শান্তি আৰু প্ৰশান্তিক কেতিয়াও ধন সম্পত্তিয়ে কিনিব পৰা নাযায়। এটা চাকি ফুৱাই দিলে নুমাই যায়, কিন্তু এডাল ধূপক ফুৱাই নুমাব নোৱাৰি। ফুৱাই থাকিলেও ই বেছিকৈহে জ্বলিব আৰু সুগন্ধি বিলাই যাব।